নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে? কোৱা কিবা এটা। জানুৱাৰী কোৱা কিবা এটা। কালি জানুৱাৰী খালেনে? আমি বাৰু খালোঁৱেই। কালি মই বিল এটা দিছিলোঁ বাৰু, আমাৰ এওঁ খালে। তাকে এতিয়া গাটো কি ভাল নহয় নি? কালি বেছিকৈ খালে নেকি এওঁ? বেছি হ'ল গাহৰি খাই দিলে যে। তাৰপৰা সেইকাৰণে এতিয়া হেং মাৰিছে বুলি কৈছে। মেটাটো কামুৰিয়ে জানো। তাকে খেতি কষ্ট কৰা মানুহৰ উপায় নাই। এতিয়া মানুহটো কোৰ মাৰো নামাকৈ কৈছে। মই কৈছোঁ মা, সি কৈছে বোলে নামাৰো। তাৰ যিমানে ৰ'দটো দিছে তেওঁ দেহা সিমানে বেয়া হৈ গৈছে হয় নাই? বাঘমালে যায় ঐ। আজি এতিয়া এই কোৰ মাৰি আছো। তাকে বিলাহীয়ে দৌৰি দিব লাগে। বাকীবোৰ ঠিকে আছে বৰ্তমান। খেতি আগবাঢ়িছে আৰু হয় নাই? মই এনেই দেখুৱাওঁ আহোঁ দেই ৰাইজক। এতিয়া চাওক, এইয়া আগবাঢ়িছে আৰু এয়া দেখিছেনে বিলাহী? এইবোৰ জিলিকিছে। বিলাহী জিলিকিছে, ফুলিছে। বিলাহী ফুলিছে আৰু এনেকৈ আগবাঢ়িছে। দুইটাই লাগি আছোঁ। এই কেৰেলা দেখুৱাইছোঁ আগতে। তাৰপৰা কোৰ মাৰি আছোঁ মানে কি হ'ল, এই কোৰ মাৰিবলগীয়া আৰু দৰৱ মাৰিবও হ'ল। দৰৱ মাৰিম এতিয়া। দৰৱ মাৰি মানে এইজোপা দেখিছেনে? এই ধুনীয়া হ'ল হৈছে আৰু আগতীয়া বিলাহী দেখুৱাম ন। দেখিছে মজা হৈছে বাৰু বিলাহী। গছটো বৰ্তমান ভালেই হৈছে। আপোনালোকে কেনেকুৱা হৈছে জনাবচোন। এয়া দেখিছেনে বিলাহী ভাল হৈছে। খেতি ভগৱানৰ লগত ভালেই হৈছে বাৰু। এয়া ফুলিছে দেখিছে। এইপাহ ক'ত গ'ল? এইপাহ ফুল আপোনাৰ ফুলিবলৈ লৈছে আৰু তেনেকৈ দুই এজোপা ফুলিছে আৰু বাকী ঠিকে আছে বৰ্তমান খেতি। কেনেকুৱা হৈছে জনাবচোন। দুইটা নিবনুৱা যুৱক, দুইটাই খেতি কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে খেতিটো ভাল হয়, ভাল ধৰণে হেৰি হয়। এইদৰে দেখিছেনে এয়া জিলিকিছে আৰু এইডৰা পুলি বেছি নাই। পুলি 300মান আছে। এইডৰাত পুলি 500মান আছে। তাকে দুইটাই এতিয়া দম মাৰিব লাগিব। মই নামাৰোঁ, মই জেওৱা কাম আছে, জেওৱা দিম, তেওঁ দম মাৰিব। সেইফালে আকৌ এইফালে গৰুৱে খালে। বাকী এইটো চাইডে ধুনীয়া হৈছে বাৰু। তাৰপৰা এইডৰা অলপ অলপ জিলিকিছে আৰু এয়া দেখিছেনে বিলাহী পুলি 1200মান ৰুলোঁ গোটেই তিনিটাতে। তাৰপৰা এডৰা হাতী ৰুম। পুলি নিজৰ নাই, লগৰজনৰ পৰা নিমগৈ। তাৰপৰা কেৰেলা এটা ৰুলোঁ। তাৰ পিছতীয়াকৈ এই দুডৰা থৈ দিছোঁ। এইটা পিছতীয়া বিলাহী কৰিম। যোৱাবাৰ ভাল পইচা হ'লে পিছতীয়াকৈ কৰি এইবাৰ সেইকাৰণে পিছতীয়াকৈ কৰিম। সেয়া এই ফোন এইবোৰ কাম কৰা মানুহ লগালে সেইটো কাৰণে দিগদাৰ হয়। কথা পাতি আছে দেখিছেনে? সোনকালে কোৱা, ফোনটো কমাই কথা পাতিবা। তুমি কাম কৰা দেই। এই কাম কৰা মানুহ আনিলে সেইটো দিগদাৰ হয়। বিয়া নপতা মানুহ বৰ দিগদাৰ। সেই বৰ কথা পাতি থাকে। কোৰ মাৰিবলৈ অহা নাই, কথা পাতিবলৈ অহা নাই। দেখিছেনে? এয়া দেখিছে, ঠিকে আছে বাৰু। এয়া কষ্ট কৰিছোঁ, কষ্ট হেৰিটো উঠিলে হয় আৰু ৰ'দ বৰষুণ নাই, পূৰা কষ্ট কৰিবলগীয়া হৈছে। তাকে সেই কষ্ট নকৰিলেও নহয় যে, আমি এতিয়া নকৰিলেনো কি কৰিব। সেইকাৰণে কষ্ট কৰিবলৈ হৈছে। তাকে ফলটো ভাল পালে হয় আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি আৰু খেতিয়ক মানুহে খেতি পথাৰৰ ভিডিঅ'বোৰহে দিম আৰু তাকে কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। এইডৰা আগতীয়া বিলাহীটো এইডৰা ধৰি লওক আপোনাৰ এতিয়া সোমাব নোৱাৰিম, মানে দম মাৰি থোৱা আছে। খালি বেয়া গোন্ধাই আছে, মানে দম নামাৰিলেও নহয়, যিহেতু বৰষুণ দিলে। সেইকাৰণে এনেকৈ দেখুৱাইছোঁ আৰু দেই। পাছত দেখাম। লাগিছে এইডৰা পকিব লাহে লাহে। পকিব নাই বাৰু, কিন্তু হ'লেও মানে লাগিছে। দেখাম পাছত ভালকৈ। এতিয়া খালি সোমাব নোৱাৰি, বহুত হেৰি হৈছে। পাটনাই পিষ্টলটো ফিট কৰিছে আৰু হয় নাই? পিষ্টল নহয় এইটো পিষ্টলটো ফিট কৰিছে। এইটো এতিয়া দম মাৰিব। পোকৰটো অকণ থবি। মোৰ ৰঙালাও পুলি কৰিছে। ৰঙালাও পুলি নহয়, অকণমান অকণমান দিবি। বহুত দুটামান তিনিটামান লাগিব। মোক অকণমান থ'ব লাগিব। এইটো ইণ্ডোফিল আনিলোঁ। ইয়াত কি আছে? ইণ্ডোফিল আছে, আকৌ কেপটাপ আছে। দামবোৰ বহুতো সুধিব লাগিব এতিয়া। উপায় নাই নহয়, টাইম লাগিব। এইটো কেপটাপ। এইটো হ'ল কেপটাপ। এইটো কেপটাপটো মৰিলত আমাৰ ৰিজাল্টটো কেনেকুৱা হৈছে? ৰিজাল্টটো ছাকচেছ হৈছে বাৰু। ঠিকে আছে, ৰিজাল্ট ঠিকে আছে। নহ'লে গছবোৰ এইটো নামাৰিলে মানে গছটো শুকাই যায়। অকণমান ভালে আছে বাৰু। এইটো মাৰিছোঁ ইণ্ডোফিল। এইটো মাৰিছোঁ, এইটো ব্লাড লাগি যায় যে। সেইটো লাগেই দেই। তাকে মানে এইটো প্ৰফেক্সটো পোকৰ কাৰণে দিছোঁ, নহ'লে অকণমান কুটিছে হয় নাই? পিষ্টলটো তুমি ফিট কৰা আৰু পিষ্টল ফিট কৰি মই খানা এটা খাই লওঁ। খানা খাই লওঁ যা, খাই পিন্ধিবা। মই কুই মেলি লওঁ দুখনমান হয়। বৰ ধ্বংসকাৰী পাটনা এটা ল'লোঁ। এইটো এটা খালে, এইডাল খালে। এইডাল ভাঙি পেলাল দেখিছেনে? আকৌ এতিয়া সেইডাল লগাই মেলি দিছোঁ। এইডাল ভাঙি পেলাবি দেই।
কি মাৰিছে আৰু মাছ ছিঙি এদাই এইডাল ভাঙি পেলালেহি আকৌ এডাল ঠিক কৰি লৈছোঁ আকৌ এতিয়া সেইডাল দিব লৈছে কি কৰে ঠিক আছে না ঠিক আছে বগা আকৌ দিয়া গুৰি দি দিবা ঠিকে দি আছে বাৰু মালটো দিয়া দেই তইতো ভালকৈ দি যা ধুনীয়াকৈ দি থাক মই লুঙিখন পিন্ধি লওঁ নিব নে নালাগে গা এটা ড্ৰপ কৰি গ'ল গোটেই ভাঙি এতিয়া মোক গোটেই গা গোন্ধোৱাই পেলালে মাৰি থাকা বহুত দৰৱ লোকচান কৰিলে সেইটো মাৰি থাক লগৰজনে দৰৱ মাৰিছে মই আলু তলি দাই আহিলোঁ আলু এডোখৰ দিছিলোঁ সেই পাছক আলু এইবাৰ আন কিবাতকৈ অকণমান দেৰি হ'ল এইবাৰ আন কিবা মাঘৰ বিহুৰ আগে আগে আমি এসাঁজ খাবলৈ পাওঁ এইবাৰ নহ'ব এয়া এনেকুৱা হৈছে পুতিছে দেউতাই পুতি আছে মই মানে তাত লাগি থকা কাৰণে ইয়াত পুতি আছে ধুনীয়া হৈছে বাৰু ল'ৰা হ'লেও ঘৰৰে আলু এসাঁজ খাবলৈ ভাল হ'ব ইফালেও আছে আৰু দুচিত এইবাৰ অকণমান দেৰি হ'ল আন কিবা এনেকুৱা দিনত আলু গছ পুৰা জোপোৱা হৈ যায় এইবাৰ অকণমান কম হৈছে একো নাই চলি যাব আমাৰ ঘৰত খাবলৈ যিহেতু মই আলুটো বিক্ৰী কৰা নহয় আমাৰ ঘৰতে খাওঁ সেইকাৰণে মানে ঘৰত খাবলৈ ধৰি লওক কওঁ আৰু ইটো সিটো চবৰে অলপ অলপ কৰি থওঁ নহ'লে আনটো কি সময়ত আলু কিনি খাবলগীয়া হ'লে বৰ দিগদাৰ হয় ঘৰৰ আলু বুলি এই টাইম আমি অকল ইয়াক গোবৰতে কৈছোঁ মানে সাৰ চাৰ নাই দিয়া ধুনীয়াকৈ সেইকাৰণে মানে পূৰা হেৰি ঘৰতে মানে হেৰি পদ্ধতিৰে কওঁ আৰু সাৰ চাৰ নিদিওঁ আৰু দেখিছেনে কি ধুনীয়া লাগিছে ভাল হৈছে আৰু লাহে লাহে আহিব সেইটো আপোনালোকক কাৰোবাক বিলাহী পিল লাগিলে ক'ব আমাৰ এই পাটনাই বিকি আছে আমি ইয়াত লৈছোঁ আমাৰ পাটনাই ইয়াত উঘালি আছে কিমান উঘালিলা 70 ইয়াত দেখিছেনে কি ধুনীয়া ধুনীয়া পুলি দৰৱ চব মাৰি দিছে আৰু এয়া পচাই থৈছে কাৰোবাক লাগিলে ক'ব দেই কম লাগিলে ক'ব এওঁ মই নাম্বাৰ দি দিম আপোনালোকে পুলি নিবহি পাৰিব আমাৰ ওচৰ পাজৰ হ'লে ভাল আৰু হয় নাই আমাৰ কণ্টেক্ট নাম্বাৰ দি দিম আমাৰ এওঁ উঘালিছে মই বহিছোঁ আৰু দুইটাই লিখি আছে 7টা পুলি একদম পুলি কিন্তু ফুলিবলৈ আগ ধৰিলে কিন্তু ধুনীয়া পুলি আগতে গঠীয়া পুলি ইফালে হেৰি নহয় জানো হা এই পুলি বোৱা হৈছে আকৌ পুলি মজা নিব লাগে আৰু ৰুব লাগে সাৰ দিব লাগে তাৰপৰা লাগিলি হয় ন পুলি একদম এসাৰ হ'লে বেছি হ'ব ওখ লাগিয়ে গৈছে নি গছতে লাগিছে মালিক এইজনৰ কথা কৈ থাকে মালিকজন এইয়া পচাটো যে সেয়াও বিকিব পুলি ওচৰ পাজৰ হ'লে ভাল আৰু বহুত দূৰ হ'লে দিগদাৰ হ'ব আমাৰ ওচৰ পাজৰ এলেকা হ'লে কোনোবাই লাগিলে নিবহি আৰু বা এয়া দুইটাই বিলাহী পুলি লৈ আহি আছোঁ একদম পাটনাই আঁতৰ পৰা চাই আছে কৈছে বিলাহীডোখৰ জিলিকিছে বোলে বহুত ডাঙৰ পুলি হৈছে নে কি আঁতৰ পৰা কি জিলিকিছে নেকি আঁতৰ পৰা আছে একদম জিলিকিছে বোলে এনেকৈ আছে বেছি দিন নাই আৰু এসপ্তাহ এতিয়া এইকেইটা ৰুই লওঁগৈ হয় নাই পুলি মানে ইয়াতকৈ অকণমানে চাপ হ'ব নেকি পুলি তোতকৈ ইয়াতকৈ বিলাহী বুলি অকণমানে চাপ হ'ব মানে আমি এইবোৰ মানে আনে পুলি নাপায় আমি আকৌ টকৰ মাৰিলে ক'ম আমিও আকৌ মানুহক সহায় কৰি থাকোঁ যে কোনোবাই ধৰি লওক কিবা এটা বিচাৰিলে আমি দি দিওঁ পটককৈ এতিয়া আমাৰ আনে বিলাহী বুলি বিচাৰিও পোৱা নাই আমাৰ এতিয়া পটককৈ কালি পাই মই আজি লৈ আহিলোঁ আমাক কোনেও নিদিওঁ বুলি নকয় মানে হে আমি মানুহ খোলা অন্ত খোলা মানুহ আৰু কোনোবাই আমাৰ এতিয়া মই তিহুগুটি এটা বহুত মানুহ হেৰি দিয়ে দিলোঁ এজনক হয় নাই আমাৰ তেনেকুৱা মানে আমাক কোনেও নিদিওঁ বুলি নকয় আমাৰ আমি হেৰি ঠিক আছে আমাৰ অন্ত নে কি কোৱা পানা পুলিকেইটা ৰুই লওঁ এয়া পুলি ৰুইছোঁ নাই হওক এয়া দেখিছেনে এনেকৈ ৰুই আছোঁ পাটনাই ৰুই আছে বাৰু পাটনা পুলি হ'বগৈ নাই বাৰু সৰু ৰুবগৈ লাগিব হা তুমি বেছি বুলি কৈ কমহে আনিলে মই ক'ব পৰা নাই এয়া পুলি ৰুই আছোঁ সেয়া এইফালে দেখিছে এই টাইমত দেখি ভাল লাগে আৰু পৰিৱেশটো ভাল লাগিব একদম মজা লাগে মাটিকেইটা আজি পু হৈ যাব গোটেইকেইটা এইফালে এইবোৰ ৰুই থোৱাই আছে বাৰু প্ৰায় ইয়াত তাত জিলিকিছে দেখিছেনে এনেকৈ দেখুৱাইছোঁ অথনি এতিয়া এইবাৰ ৰুই লওঁ আৰু কিবা ক'বা নি কি হয়গৈ হয় নাই কি দিব বিলাহীত
পুলিকেইটা ইয়াতকৈ অকণমানে যাব আৰু দেই ইয়াতকৈ অকণমানে যাব পুলিকেইটা ৰুই লওঁ হয় আমি হৈছেগৈ আৰু আজি তলি খালী হৈ যাব নাই মজা লাগিব আজি মজা লাগিব মানে কিনো আৰু ধৰি লওক আজি মাটিকেইটা পু হ'ব হয় নাই অঁ আমাৰ আকৌ এটা ধানত থাকিলেও নহ'ব পায় দ আনিবলৈ বহুত পইচা লাগে নহয় বিলাহীত জানি আৰু বিলাহী খেতি কৰা হ'লে তাৰ ওপৰত দাম যিমান বাঢ়ি গ'ল ৰাম ৰাম দেখা যাওক কি হয় পইচা ৰুই লওঁ বাৰু আমি গধূলিয়ে হ'ল আৰু হ'লে আৰু তিনিশ আজিলৈ পুলি চুলি হ'লগৈ আৰু মাটিকেইটা আজিৰ পৰা ৰোৱা কাম নাই আৰু বৰ্তমান এতিয়া আগতীয়া বিলাহী ৰুই হৈ গ'ল তাৰমানে চাম বা চাম ৰুইছোঁ ধৰি লওক এইডৰা হ'লে সিডৰা হ'ব সিডৰা হ'লে সিডৰা হ'ব আমি এনেকুৱা চিষ্টেমৰ ৰুইছোঁ ধৰি লওক গোটেইবোৰ যদি একেলগে হৈ যায় নহয় এতিয়া মানে আপোনাৰ বিলাহী বস্তুটো বৰ বেয়া বস্তু যে দম মাৰিব লাগে আকৌ কোৰ মাৰিব লাগিব কোৰটো মৰাই বাৰু আকৌ চিঙা মেলাও বহুত অসুবিধা হৈ পৰে যিহেতু মানুহ দুটা আহে দিগদাৰ হয় নাই অঁ তোমাৰ ৰুই হ'লে কি এওঁ পুলিকেইমান সাজি আছে হৈছেগৈ আৰু তাৰপৰা এতিয়া আৰু আজৰি হৈছোঁ আমাৰ চাম বাই চাম আছে সেইডৰাৰ পিছত সেইডৰাৰ পিছত এনেকৈ ধৰি লওক দিগদাৰ নহয় সেইকাৰণে ইডৰাৰ পিছত সিডৰা ওলাব সিডৰাৰ পিছত সিডৰা ওলাব তেনেকৈ ৰোৱা হৈছে নে কি কোৱা আমাৰ দিগদাৰ নহয় আৰু হা অঁ কেলা পুলিমান ৰুবলৈ আছিলে ৰুই পেলালোঁ সাজি হ'লে নেকি অঁ তোমাৰ লাগিছিলে নি বাৰু ঠাণ্ডা লাগিছে আজি দুইটা ইয়াতে লাগি আছোঁ মানে দিনটো আৰু দেই ৰাতিপুৱা মই 7টা বজাতে ঘৰ পৰা এইকেইটা লাগিব নেকি সেইকেইটা আনিব লাগিব মই তেতিয়ালৈ পুলিটামান লাগিব এই ৰাতিপুৱা 7টা বজাতে আহিলোঁ মই আৰু তাৰপৰা মোৰ ঘৰটো যিহেতু অকণমান আকাতত এওঁ ঘৰত ওচৰত কৰিছোঁ খেতি আমনি লাগি গ'লগৈ কাইলৈৰ পৰা ইও গাঁত খনা কামত যাব ময়ো কামলৈ যাম কাৰণ ইও নকৰিলে নহয় মোৰো নকৰিলে নহয় বৰ দিগদাৰ আমি দুখীয়া খেতিয়কহে ধনী নহয় দে আমি দুখীয়া খেতিয়কে আজিলৈ ভিডিঅ'টো সামৰো আৰু ভিডিঅ' চাই কেনেকুৱা পালে ক'ব অঁ আজিলৈ সামৰো নেকি আজিলৈ সামৰিছোঁ দেই আকৌ লগ পাম বেলেগ এটা ভিডিঅ'তে ভাবিলে বাই 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 বাই